নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক RPG ব্লগৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম। আজি আকৌ আহিলোঁ বিজে বিকাশ দা ষ্টুডিঅ'লৈ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। সুন্দৰকৈ লিখি থৈছে বালাজী বিকাশ ষ্টুডিঅ', মানে মই যে কওঁ যে বিজে বিকাশ ষ্টুডিঅ', এইটোৱে হ'ল বিজে ফুল ফৰ্ম হ'ল বালাজী বিকাশ দা ষ্টুডিঅ'। ইয়ালৈকে আজি আহিলোঁ, গতিকে বলক সোমাই যাওঁ আকৌ এই সুন্দৰ ষ্টুডিঅ'টোৰ মাজলৈ। সেইজন আমাৰ অনাৰ বহি আছে। তাকেহে আপুনি কৈ দিয়ক, কয় দুআষাৰ বিজেপি কি ক'ম। আজি আপুনি আকৌ আমাৰ এই ভগা পৰ্যায়ত উপস্থিত হৈছে, আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ। আমাৰ ৰক্তিম ডাঙৰীয়াক আপোনালোকে অতি সোনকালে ছাপোৰ্ট কৰি তেখেতক এটা লেভেলত পਹੁঁচাই দিয়ক, মানে যাতে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ পূৰা কৰক। ধন্যবাদ। এইখিনিতে এটা কথা কওঁ, ভগা পজা দেই দেখাইছোঁ, এইটোৱে হ'ল ভগা পজাটো দিছে নহয়। আমাৰ নতুন অতিথি এন গগৈ ওৰফে নিজুমণি গগৈ আহি আমাৰ মঞ্চত উপস্থিত হৈছেই। এতিয়া আহিছে আমাৰ বন্দনা বা আহি আমাৰ মঞ্চত উপস্থিত হৈছেই। দুয়োজনকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া দেখিলে আমি সকলো এতিয়া আহি উপস্থিত হ'লোহি আৰু এতিয়া চাহ দিলে, গতিকে চাহ কাপ খাই লওঁ আৰু তাৰপিছত দেখাইছোঁ কি কৰোঁ। এতিয়া আমাৰ চাহ খাই হ'ল আৰু এতিয়া ভিডিঅ' শ্বুটৰ কাৰণে আমি ৰেডি হৈছোঁ। এইখিনিতে আপোনালোকক এজন মহাপুৰুষক চিনাকি কৰি দিব লৈছোঁ। কোন সেই মহাপুৰুষজন চাওঁ বলক। গাইজ, এইজন আমাৰ শংকৰদেৱতকৈ চোকা মহাপুৰুষ। এইজন এতিয়া HSLC চলি আছে। এইজনে কি কৰিছে, এয়া মোবাইল দোকানত। ভাইটি, তোমাৰ এক্সাম কেনেকুৱা চলিছে? প্ৰশ্ন কেনেকুৱা পৰিছে? প্ৰশ্ন মানে কেনেকুৱা কাটিছে, টান নে ইজি? তোমাৰ এতিয়া পঢ়িব লাগে নাই? কেলে বা? পঢ়ি বেয়া পোৱা? নপঢ়াকৈ কি এক্সাম দি আছা নেকি এইকেইদিন? নপঢ়াকৈ দি আছা? হা? কিমান পঢ়িছা? এয়া মই দেখোঁ এতিয়া 7টা বাজিলে ইয়াতে থকা দেখিছোঁ। দেখিছে নহয়, এইজন আমাৰ মহাপুৰুষ। আৰু দেখাই যাম, আৰু আছে মহাপুৰুষ। এজন ওলাইছে আৰু দেখাই যাম। এয়া আমাৰ ছেটআপ ৰেডি। এইজন আমাৰ মঞ্চত উঠিবলৈ ৰেডি হৈ আছে, কিন্তু মতা নাই মঞ্চলৈ। চ' মানে মনটো বেয়া। আৰু এতিয়া দুগৰাকী বহি আছে অডিয়েঞ্চ। এয়া তিনিগৰাকী দেই, দুগৰাকী ওলাইছিলে কাৰণে দুগৰাকী বুলি ক'লোঁ, তিনিগৰাকী দেই। এতিয়া মই বহি আছোঁ লেপটপটো ওচৰত। সেয়া আমাৰ ৰেডি হৈছে। অনুভৱটো কৈ দিয়া, কেনেকুৱা অনুভৱ কৈ দিয়া। অনুভৱটো কোৱা, কেনেকুৱা লাগিছে? সঁচাই আছোঁ, চিৰিয়াছলি সুধি আছোঁ, কোৱা অনুভৱটো কোৱা। এইবোৰ কৈ নাথাকিবা বা হেৰিটো গুচি যাব। আজি আমাৰ মাজত বা এজনী উপস্থিত হৈছে, নিজুমণি বা, আৰু সকলোৱে পৰিচিত। আৰু আমাৰ মাজত আজি তেখেত উপস্থিত। আমিনো কি দিম তেখেতক, অকণমান এখন ফুলাম গামোচাৰে তেওঁক অকণমান সন্মান জনাইছোঁ। পাব আৰু দেই। এইতে আমাৰ সকলোখিনি কাম ৰেডি হ'ল আৰু এতিয়া গামোচা পিন্ধায়ো এতিয়া আমি ভিডিঅ' শ্বুট আৰম্ভ কৰিব লৈছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। কি কৰোঁ ভিডিঅ' শ্বুটত সম্পূৰ্ণকৈ দেখাম। আৰু যদি ভিডিঅ' ক্লিপটো চাই ভাল পায়, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ব'লক আকৌ এতিয়া কি কৰোঁ সম্পূৰ্ণকৈ দেখাওঁ। অনুভৱটো কোৱা, এতিয়া কেনে লাগিছে? কোৱা। বিকাশ দা, তোমাৰ অনুভৱটো কোৱা। ভাল ন? প্ৰথমতে কোৱা, ল'ৰা নে ছোৱালী এগৰাকী? ভাইটি, তুমি ল'ৰা নে ছোৱালী? হয় নহয়, তুমি ল'ৰা নে ছোৱালী? নমস্কাৰ, মই বিকাশ জয়শ্ৰী মহাকাল। আজি এটা আমি নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আমাৰ মাজত এগৰাকী বা আছে আৰু তেখেতক খুবেই পৰিচিত। তেখেত অসমত আমাৰ জুবিন দাৰ ঢুকোৱাৰ পিছত তেখেতে খোজকাঢ়ি পানি জুবিন সমাধিলৈ গৈছিল। আৰু তেখেতক আমি আপোনালোকৰ আগত পৰিচিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু আপোনালোকে বাৰ মুখৰ পৰা শুনক তেখেতৰ ইন্ট্ৰডাকশ্যনটো আমি লওঁ। বা ধন্যবাদ, আপুনি আমাৰ মাজত আহিলে আজি। নমস্কাৰ, মোৰ নাম নিজুমণি গগৈ। মই যোৰহাটৰ বাসিন্দা। মোৰ ঘৰ বছাপথাৰ বৰগুৰি গাঁও, চৰকাৰী ছায়েন্স কলেজৰ ওচৰত।
আজি আমাৰ মাজত আপুনি উপস্থিত হৈছে ৰাইজে আপোনাৰ ভিডিঅ'টো চাবলৈ খুবেই চাগে অনুৰাগী। তাৰ পৰা তেনেকে সেইটো সময়ত মই পইচা পাতি একো বিচৰা নাছিলোঁ, দিবলৈও বৰ তেতিয়া অলপ ঘৰত প্ৰব্লেম আছিলে। মই নিজে টিউশ্যন কৰি যিখিনি পইচা পাইছিলোঁ সেইখিনিয়ে মই ফুটবলো খেলিছিলোঁ, মাউণ্টেনিঙতো গৈছিলোঁ। কিন্তু এটা কথাও কৈছোঁ, যেতিয়া মই কাকজনত ফুটবল 4 বছৰ খেলিছিলোঁ। 2 hours later. এয়া বৰ্তমান আমাৰ শ্বৰ্ট শেষ হ'ল আৰু এতিয়া ঘৰ যাব ওলালোঁ হাতত চাবি লৈ। এয়া সকলো যাওঁ, ফটোশ্বুটটো মাৰি লওঁ ৰ'বক, তাৰপিছত আকৌ দেখাই যাম। যোৱা ভিডিঅ'টো দিম আজি, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, সকলোকে চাব। আজি ঘৰত গৈও কি কওঁ সম্পূৰ্ণকৈ দেখাম হা। যদি ভিডিঅ'ত চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়াও ব্লকৰ ফটোমিন আমি এতিয়া বিজে ষ্টুডিঅ'ৰ পৰা ওলাই যাওঁ। চ' ধন্যবাদ, আকৌ পুনৰ নিমন্ত্ৰণ জনোৱা হয় বিজে দা। ধন্যবাদ থাকিল। আপুনি ব্লগটো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু মই এতিয়া জোতাযোৰ পিন্ধি লওঁ ৰ'ব। এয়া দেখিলে আমাৰ কাম বন কৰি হ'ল আৰু এতিয়া ঘৰ যাব ওলালোঁ, গতিকে আমি ঘৰ যাম। ভিডিঅ'টো কাট কৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'ত চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।